কেকেদাই মোহনদাই বেহাৰবাৰী আউটপোষ্টখন একেবাৰে এৰি দিলে। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আপোনালোকে। বহুতে মোক যোৱাটো ভিডিঅ'ত মোক কমেণ্ট কৰি আছে, যিহেতু নেকি কেকেদাই মোহনদাই বেহাৰবাৰী আউটপোষ্ট এৰি দিলে। বহুতে মানে কুৱেশ্যন কৰি আছিলে, বহুতে মানে কমেণ্ট কৰি আছিলে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো মোক কৈছে যে বেহাৰবাৰী আউটপোষ্ট কেকেদা মোহনদাই একেবাৰে এৰি দিলে। আন এটা পোষ্টত বেহাৰবাৰীৰ বাহিৰে বেলেগ চিৰিয়েলত তেওঁলোকক দেখা পাব। এইটো কথা কিমানটো হয়তো আপোনালোকে কমেণ্ট কৰি জনাব। মই এতিয়ালৈকে গম পোৱা নাই, কিন্তু মই এটা কথা জানো যে কেকেদাই এখন নতুন চিনেমা এখনত কাম কৰি আছে, যিহেতু নাম চিকাৰ। জুবিন দাই নিজে পৰিচালনা কৰা সেই চিকাৰ ছবিখনত কেকেদাই কাম কৰি আছে। তাতে সেই চিনেমাখনত টাইম দি আছে, সেইবাবে বেহাৰবাৰী আউটপোষ্টখনত অভিনয় কৰা নাই কেকেদাই। কিন্তু বেহাৰবাৰী আউটপোষ্টখন এতিয়ালৈকে এৰি দিলোঁ বুলি কোৱা নাই। কিন্তু এটা কথা ঠিক, কেকেদাই সেই চিকাৰ ছবিখনত কাম কৰি আছে, সময় দি আছে সেই চিকাৰ ছবিখনত। কিন্তু হ'ব পাৰে বেহাৰবাৰী আউটপোষ্টখনত ইমান দিনে অভিনয় কৰা নাই কেকেদাই। কিয় কেকেদাই মোহনদাই এতিয়ালৈকে অভিনয় কৰা নাই বেহাৰবাৰী আউটপোষ্টখনত? এইবোৰ কমেণ্টবোৰে পোৱাটোৱে হয় নেকি? আপোনালোকে নিশ্চয় জনাবচোন। নে আৰু বেলেগ কিবা অইন কাৰণ আছে বেহাৰবাৰী আউটপোষ্টখনত কেকেদা মোহনদাই? জানিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনোবাই। ময়ো তেতিয়াহে গম পাম, বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাব পাৰিম। প্লিজ আপোনালোকে জনাবচোন কেকেদা মোহনদাই কিয় অভিনয় কৰা নাই বেহাৰবাৰী আউটপোষ্টখনত। মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক তেতিয়াহে মই জনাই দিব পাৰিম। এতিয়াতো মই ক'ব নোৱাৰিম কেকেদা মোহনদাই কিয় অভিনয় কৰা নাই। তো ঠিক আছে, ভিডিঅ'টো ইমানতে ৰাখিছোঁ। তো নেক্সট নতুন ভিডিঅ' আপোনালোকক লগ পাম। তো ঠিক আছে, এতিয়ালৈ বাই বাই।